আজি আহিছোঁ বিহু চাবলৈ বুলি। যোৱা বছৰো ইয়াৰে বিহু চাবলৈ আহিছিলোঁ আৰু লগতে ব্লগো বনাইছিলোঁ। এইবাৰো আহিলোঁ বিহু চাবলৈ বুলি আৰু লগতে ব্লগো বনাম। ভিডিঅ'টো চাবলৈ শেষ হ'লে। আজি মোৰ লগত আছে মমি। যোৱা বছৰো ইয়াৰে বিহু চাওঁতে মমিয়ে আছিল আৰু এইবাৰো মমিয়ে। কি মিলিছে ন একদম। আৰু আজিৰ জেনেৰেশ্যনত কোনজনী ছোৱালী আছে বাৰু কেমেৰা ক্লাছ কৰা। আমাৰ মমিয়ে কিন্তু তামাম লাজ কৰে। কেমেৰাটো উলিয়ালেই তাই লুকাই দিয়ে। জানো কিয়। মাজে মাজে বিহু আৰু মাজে মাজে সাংস্কৃতিক সন্ধিয়া এনেকৈ এইবোৰ পাতিলে বৰ ভাল ন। আমাৰ সৰু সৰু পোৱালীকেইটাৰ পৰা ডাঙৰলৈকে নিজৰ নিজৰ প্ৰতিভাবোৰ দেখাবলৈ এটা সুযোগ পায়। বহাগৰ মাহটো আৰু শেষেই, সেয়েহে ফাংচন বিহু এইবোৰ আৰু অহা বছৰহে চাবলৈ পাম। এইবাৰ মোৰ ফাংচন চোৱাই নহ'ল, এইখনেই ফাৰ্ষ্ট আৰু লাষ্ট। বিহু চাইছিলোঁ বাৰু এদিন। ছিংগাৰজনৰ লগতে কিন্তু মিউজিচিয়ানসকলৰো একে সমানেই কষ্ট। মিউজিচিয়ানসকলেতো আগতীয়াকৈ আহি এইবোৰ ঠিক ঠাক কৰিব লাগে আৰু আমাৰ কণমানি মইনাহঁতে বাৰু এনেকৈ ভিডিঅ' কৰি কি পায়। কেতিয়াবা দেখোঁ এনেকৈ থিয় দি ভিডিঅ' বনাই থাকে, কিন্তু ভিডিঅ'টো অনেই নকৰে। বাৰু যি কি নহওক, এয়া আহিল সৌৰভ শইকীয়া। মই নামটো শুনিছিলোঁ বাৰু, কিন্তু মই জনা নাছিলোঁ যে সৌৰভ শইকীয়া মই যোৱা বছৰ চোৱাজনে। যোৱা বছৰো সৌৰভ শইকীয়াৰ গীত চাইছিলোঁ আৰু এইবাৰো চালোঁ। ভালেই লাগিল বাৰু। তেখেত গুৱাহাটীয়ে হয় আৰু এতিয়া প্ৰায় 2টামান বজাত যাবলৈ ওলাইছোঁ ঘৰ। আৰু আজিলৈ এৰিছোঁ। বাই বাই, সকলোৱে ভালে থাকক।